চ' ৰাইট নাও মই এতিয়া ভাত খাবলৈ লৈছোঁ। ভাত একচুৱেলি ঘৰত নহয়, মই ৰেণ্টত থাকোঁ। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে 2 মাহ আগতে আছিলোঁ। দুদিন থাকিছিলোঁ, তেতিয়া এক্সাম আছিলে, চ' ইমান গম নাপালোঁ, ৰুম চিজিলো কৰা হোৱা নাছিলে। আজি আহি চিজিল কৰিছোঁ, মা পাপা আৰু মই। মোক থৈ পিনে গ'লগে মাহঁত, ত' মই ৰেণ্টত অকলে থাকোঁ। আৰু আহি পিনে চাফা কৰোঁতেই অৱস্থা খুব বেছি বেয়া হৈ গ'ল। তাৰপিছত ভাতটো মই তুলি ল'লোঁ আৰু ভাজি চাজি ঘৰৰ পৰা আনিছোঁ দেই। কাইলৈৰ পৰা কেনেকৈ বনাই খাম নাজানো, আজিৰ কাৰণে এয়া। আৰু এনে ঘৰত মানে ধুনীয়াকৈ একেবাৰে ষ্টাইলত খাই ভাল পাওঁ আৰু মাক বহুত আজুহাত কৰোঁ, এইখন ডিছত নাখাওঁ, মই নিজৰ কাঁহীতে খাম, এইটো বাতিতে খাম, মোক দাইল ভাতৰ লগত দিলে নহ'ব, একেলগে দিলে মই নাখাওঁ, এক্সট্ৰাকৈ দিব লাগিব। ত' এতিয়া মানে মোৰ ৰেণ্টত ইমান বেছি বস্তু অনাও নাই, বাচন চাচন যোনকেইটা দৰকাৰী সেইকেইটাই আনিছোঁ। আৰু মোৰ থালখনেৰে মানে পানী এবাল্টিং ঢাকি থ'বলগীয়া হ'ল, গতিকে মই এতিয়া চৰিয়াত ভাত খাব লগা হৈছে। এয়া এতিয়া খাম আৰু এয়া মাছ ফ্ৰাই মায়ে দি পঠালে, আৰু এয়া কলডিলৰ ভাজি, এপিচ নেমু আৰু জলকীয়া, এনেকেই খাব লাগিব। কৈছিলে মাছ একেবাৰে 4 পিচ দি পঠাম, কিন্তু মই 4 পিচ খাব নোৱাৰোঁ, এবাৰেই খাব পাৰোঁ। আৰু কাইলৈ যদি গোন্ধাই যায় কি হ'ব? আৰু গোন্ধালে পেলোৱাতকৈ বেছি ডাঙৰ চিন্তা ৰেণ্টত থকাৰ কাৰণে চিন্তাটো হৈছে যে পেলাম ক'ত, কাৰণ পেলাবলৈ ইমান বেছি জেগা দিয়া নহয়। নষ্ট কৰিলে বেয়া পায়, ইমান জেগা নাথাকে, গতিকে নষ্ট কৰাটোও ডাঙৰ কথা। এতিয়া আজিৰ পৰা অকলে অকলে ইয়াত থাকিম, খাম। মনটো বহুত বেলেগ ধৰণৰ কিছুমান চিন্তা আহি আছে, অকণমান বেয়া লাগে নহয় অকলে অকলে থাকিবলৈ। যদিও মানুহৰ লগত থকাতকৈ মই অকলে থকাটোৱেই প্ৰিফাৰ কৰোঁ। এটা সময় আছিলে যেতিয়া মানুহৰ লগ লৈছিলোঁ, আৰু এতিয়া অকলে থকাটোৱেই প্ৰিফাৰ কৰোঁ, তো অকলেই খাব লাগিব। ধুনীয়াকৈ এতিয়া চিনেমা এখন লগাই পিনে ভাতকেইটা খাই লওঁ। আজিৰ কাৰণে শুই থাকিম, কাইলৈৰ পৰা আকৌ আৰু অলপ চিজিল লগাই মেলি পঢ়া শুনা ষ্টাৰ্ট কৰিম আৰু।